নমস্কাৰ অসমবাসী ৰাইজ, মই যোগী ঋতুৰাজ বৰুৱা। এইটো মোৰ নতুন চেনেল আছামিজ য়োগা সংক্ৰান্তীয় ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম। মোৰ বিশেষ পৰিচয় দাঙি ধৰিছোঁ। মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা য়োগিক চাইন্স এণ্ড নেচাৰোপেথি ডিপাৰ্টমেণ্টৰ পৰা মাষ্টাৰ্ছ লৈ মই 2019 বৰ্ষত পাছ কৰিছোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্য এই চেনেলটোৰ জৰিয়তে এইটোৱেই যে সমগ্ৰ বিশ্বই মানি লৈছে যোগ কি, যে যোগে মানুহৰ আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আমাৰ শৰীৰটো সবল কৰি ৰাখে। যদি এজন মানুহ সুস্থ আৰু সবল হৈ থাকিব নোৱাৰে, তেন্তে সেই দেশখন বা সেই সমাজখন কেতিয়াও সুস্থ হৈ থাকিব নোৱাৰে। গতিকে আমি অসমনো কিয় পিছ পৰি ৰওঁ? হিন্দীত হওক বা ইংলিছত হওক বিভিন্ন ধৰণৰ চেনেলৰ যোগেদি যোগৰ প্ৰচাৰ আৰু সম্প্ৰসাৰ কৰি আছে। গতিকে মই এইটো চেনেল খোলাৰ এইটোৱে উদ্দেশ্য যে আমাৰ অসমৰ মানুহখিনিয়ে বিভিন্ন ধৰণৰ ৰোগৰ, বিভিন্ন ধৰণৰ সমস্যাৰ সৈতে যুঁজ কৰি আহিছে। তেওঁলোকে কেৱল এটাই চিনি পায়, সেইটো হৈছে এলোপেথি বা হোমিঅ'পেথি বা বিভিন্ন ধৰণৰ তেনেকুৱা চিকিৎসা। কিন্তু অল্টাৰনেটিভ চিকিৎসা হিচাপে যোগ এটা থেৰাপি হয়। সেই থেৰাপি সম্পৰ্কে মই আপোনালোকক জনাম, আৰু যোগনো কি আৰু যোগৰ ষ্টেজ আৰু যোগৰ বিভিন্ন ধৰণৰ ষ্টেজ আছে, তাৰ বিষয়ে মই সবিশেষ জনাই যাম। ইয়াৰ জৰিয়তে আপুনি তথা আপোনালোকৰ পৰিয়াল তথা আপোনালোকৰ সমাজখন তথা আপোনালোকৰ বন্ধুবৰ্গক এই যোগৰ সম্পৰ্কে মোৰ এই ভিডিঅ'ৰ জৰিয়তে জনাব পাৰিব। আশা কৰোঁ অসমীয়াৰ এটা নতুন চেনেল যোগৰ বিষয়ত আপোনালোকে সকলোৱে মোক সহযোগ কৰিব। ছাবস্ক্ৰাইব কৰি দিব, মোৰ বেল আইকনটো টিপি দিব, আৰু সবিশেষ মই লাহে লাহে এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। বিভিন্ন ধৰণৰ ৰোগ সংক্ৰান্তীয় সমস্যাৰ বাবে যোগ কেনেকুৱা ধৰণৰ, যোগৰ আসন কি কৰিব লাগে, তাৰ বিষয়ে মই আপোনালোকক সবিশেষ জনাই থাকিম। গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনালোঁ আৰু শ্বেয়াৰ কৰি